নমস্কাৰ, ডিপি আছামিজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এটা সাধু কথা ক'ব ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আপোনালোকে যদি সাধুটো ভাল পায়, চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল। এসময়ত এখন দেশত এজন ৰাজকোঁৱৰ আছিল। সেই ৰাজ্যৰ মন্ত্ৰীৰ পুত্ৰ আৰু এজন সদাগৰৰ পুত্ৰৰ লগত ৰাজকোঁৱৰৰ বৰ মিত্ৰতা আছিল। তিনিও একেলগে থাকে, একেলগে খেলে আৰু নানা ধৰণৰ আমোদ প্ৰমোদত দিনবোৰ অতিবাহিত কৰে। ৰাজকোঁৱৰটো কিছুদিনৰ পাছত ৰাজ্যৰ ৰজাই হ'ব, গতিকে তেওঁ হাতী ঘোঁৰাত উঠা, অস্ত্ৰচালনা কৰা, শাস্ত্ৰৰো কিছু জ্ঞান লাভ কৰা আদি কাম কৰিব লাগিছিল, কিন্তু নাই। তেওঁৰ আমোদ প্ৰমোদৰ প্ৰতিহে মন, আন একোৰ প্ৰতিয়ে মন কাণ নাই। তেওঁৰ বন্ধু দুজনৰো স্বভাৱ একেই আছিল। অৱশ্যে স্বভাৱৰ মিল আছিল বাবেই চাগে তিনিওজনৰ মাজত বন্ধুত্ব হৈছিল। তেওঁলোকক লৈ কিন্তু দেউতাকহঁতৰ বিৰাট চিন্তা। ৰজায়ো অতিষ্ঠ হৈ এদিন ৰাজকোঁৱৰক সকলোৰে আগত ককৰ্থনা কৰিলে। ৰাজকোঁৱৰে এই কথাত মনত বৰ আঘাত পালে। তেওঁ সেই দুখৰ কথা বন্ধুদ্বয়ক ক'লে। সেই বন্ধু দুজনেও ক'লে যে তেওঁলোকৰ ঘৰত সেই একেই অৱস্থা। মাক দেউতাকৰ গালি খাওঁতেই জীৱন গৈছে। এনেকৈ ঘৰত থাকিবলৈ এজনৰো মন নাইকিয়া হ'ল। গতিকে তেওঁলোকে কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই যাবলৈ সিদ্ধান্ত ল'লে। যিহেতু হাতত নিজে আৰ্জন কৰা ধনবিধ থাকিলেহে মানুহে কিছু সমীহ কৰে, সেইবাবে তেওঁলোকে টকা ঘটাটোকে মুখ্য উদ্দেশ্য হিচাপে ল'লে। তেওঁলোকে নগৰৰ পৰা যথেষ্ট দূৰত ৰোহনাচল নামৰ এখন ঠাই আছিল, য'ত মূল্যৱান ৰত্ন পোৱা যায়। তেওঁলোকে তেনে মূল্যৱান ৰত্নৰ সন্ধানত তালৈকে যোৱাটো ঠিক কৰিলে। ৰাস্তা বৰ দুৰ্গম, বাটতে এখন হাবিও আছে। তাত ডকাইতৰ আড্ডা, মানে ডকাইতে এখন গাঁৱেই পাতি লৈছে। যিয়েই সেইফালে যায় সেই গাঁওখনৰ মাজেই যাব লাগে, আন ৰাস্তা নাই। তথাপি সেইবোৰ একোকে চিন্তা নকৰি তেওঁলোকে ৰোহনাচললৈ বুলি যাত্ৰা কৰিলে। যাওঁতে যিহেতু লগত একো নায়েই, গতিকে ডকাইতে তেওঁলোকক দেখিছিল যদিও একো দিগদাৰ নকৰিলে। সিহঁতে চাগৈ ভাবিলে, তাৰ পৰা ৰত্ন চত্ন লৈ ঘূৰি আহোঁচোন, তেতিয়া দেখা যাব। ৰোহনাচললৈ গৈ তেওঁলোকৰ ভালেই হ'ল। ভাগ্যৰ বলত তিনিওজনে একোটাকৈ মহা মূল্যৱান ৰত্ন পালে। তাকে লৈ তেওঁলোকে ঘৰলৈ ঘূৰি যাবলৈ উদ্যত হ'ল। কিন্তু তেওঁলোকৰ চিন্তা হ'ল, বাটত যদি ডকাইতে সেই ৰত্নকেইটাৰ লোভত তেওঁলোকক মাৰি পেলায় আৰু ৰত্নবোৰ লৈ যায়, তেতিয়া ধনো হানি আৰু প্ৰাণো হানি। সেই চিন্তা অৱশ্যে যথাৰ্থই আছিল। গুণাগথা কৰি তেওঁলোকে প্ৰত্যেকেই নিজৰ ৰত্নটো গিলি পেটৰ ভিতৰত সুমুৱাই নিয়াৰ কথা চিন্তা কৰিলে। পাছত আকৌ উলিয়াই ল'লেই হ'ল। সেইমতে প্ৰত্যেকেই নিজৰ ৰত্নকেইটা গিলি পেটত সুমুৱাই ল'লে। তেওঁলোকে যিবোৰ কথা পাতি আছিল সেইবোৰ এটা চোৰ প্ৰকৃতিৰ মানুহৰ কাণত পৰিল। সি আনকি তেওঁলোকক ভাতৰ গৰাহৰ লগত ৰত্নকেইটা পেটলৈ পঠিয়াটোও দেখিলে। ৰোহনাচলত বহুদিন থাকিও এটা ৰত্ন নোপোৱা বাবে তাৰ মনটো বৰ বেয়া লাগি আছিল। সি ভাবিলে, এওঁলোকৰ পৰাই কিবা কৰি সেই ৰত্নকেইটা সৰকাব লাগিব। তেওঁলোকৰ লগতে গৈ সুবিধা বুজি সেই কাম কৰিবৰ বাবে সি একেবাৰে সহজ সৰল মানুহৰ ভাও ধৰি তেওঁলোকক সুধিলে, ময়ো সেই হাবিখন পাৰ হৈ যাব লাগিছিল, কিন্তু ডকাইত আৰু বনৰীয়া জীৱ-জন্তুৰ ভয়ত সেইফালে অকলে যাবলৈ সাহস কৰা নাই। আপোনালোকে যদি সেইফালে যায় ময়ো বাৰু একেলগে যাব পাৰিমনে? তিনিও বন্ধুৱে ভাবিলে, বিপদৰ বাটত আৰু এজন সংগী বাঢ়িলেনো কি বেয়া। গতিকে তেওঁলোকে আনন্দৰেই মান্তি হ'ল। তাৰপিছত চাৰিওজন সাৱধানেৰে আগবাঢ়িল। দেখাত তেওঁলোকৰ হাতত একো নাই, গতিকে ডকাইতে পালেও নধৰে বুলি তেওঁলোকে আশা কৰি গ'ল। আৰু সঁচাকৈয়ে ডকাইতৰ গাঁওখনৰ মাজে পাৰ হৈ যাওঁতে ডকাইত দুটামানে তেওঁলোকক দেখিলে, কিন্তু লগত একো সা-সামগ্ৰী নেদেখি যাবলৈ দিলে। তেওঁলোকে লাহে লাহে আগবাঢ়িল। পাছে সেই সময়তে লাগিল নহয় লেঠা। মানে ডকাইতৰ দলপতিজনৰ ঘৰত এটা চৰাই আছিল। চৰাইটোৱে হঠাতে তাৰ ভাষাত চিঞৰিবলৈ ধৰিলে। এইফালেৰে পাৰ হৈ যোৱা মানুহকেইজনৰ ওচৰত ৰত্ন আছে, ৰত্ন আছে। দলপতিয়ে চৰাইৰ ভাষা বুজি পায়। দলপতিয়ে লগে লগে তেওঁলোকক ধৰি আনিবলৈ মানুহ পঠিয়ালে। তেওঁলোকক ধৰি অনাৰ পিছত ধৰি অনা মানুহকেইটাৰ লগত দলপতিয়েও সিহঁতৰ পোছাক পাতি জোকাৰি মেলি চালে, নাই, একোৱেই নাই। গতিকে ডকাইতৰ দল সিহঁতক এৰি দিলে। কিন্তু সেই সময়তে চৰাইটোৱে আকৌ চিঞৰি উঠিল, এই মানুহকেইজনৰ ওচৰত ৰত্ন আছে, ৰত্ন আছে। দলপতিয়ে সিহঁতক আকৌ ধৰাই আনিলে আৰু ক'লে, মোৰ এই চৰাইটোৱে কেতিয়াও মিছা কথা নকয়। গতিকে তহঁতৰ ওচৰত ৰত্ন আছেই, ঠিক আছে, তহঁতে বাহিৰত যে একো ৰখা নাই, সেয়া বাৰু মই বুজিলোঁ, কিন্তু পেটৰ ভিতৰত নিশ্চয় ৰত্ন আছে। আজিতো সন্ধিয়াই হ'ল, আজিলৈ থাকক, কাইলৈ ৰাতিপুৱা কিন্তু তহঁত মৰিবলৈ সাজু হৈ থাক, কাৰণ মই তহঁত আটাইকেইটাৰে পেট ফালি চাম। ৰাতি তেওঁলোকক পহৰাৰ মাজত ৰখা হ'ল। তেতিয়া সেই চোৰটোৱে চিন্তা কৰিলে, কাইলৈ আমাৰ আটাইকেইজনৰ মৃত্যু নিশ্চিন্ত। এই ডেকাকেইজনৰ পেট ফালি যেতিয়া ৰত্ন পাব, তেতিয়া মোৰ পেটত ৰত্ন নাই বুলি হাজাৰবাৰ ক'লেও এওঁলোকে বিশ্বাস নকৰিব আৰু মোৰ পেটটো ফালিব, গতিকে ময়ো মৰিম। কিন্তু মই এটা উপকাৰ কৰি নমৰোঁ কিয়? মই যদি প্ৰথমেই মোৰ পেটটো ফালিবলৈ কওঁ, তেতিয়া মোৰ পেটত ৰত্ন নাপাই ডকাইতে হয়তো তেওঁলোককো এৰি দিবও পাৰে।
মোৰ প্ৰাণ এনেও যাব তেনেও যাব, পাছে এই ডেকাকেইজনৰ প্ৰাণ হয়তো ৰক্ষা পৰিব, মই তেন্তে তাকে নকৰোঁ কিয়? সেইমতে পিছদিনা আটাইকে পেট ফালিবলৈ নিওঁতে সেই চোৰটোৱে দলপতিক অনুনয় কৰি ক'লে যে প্ৰথমতে যেন তাৰ পেটটোকে ফলা হয়। দলপতিয়ে ক'লে, ঠিক আছে, প্ৰথমতে যদি তয়ে মৰিব খুজিছ মোৰনো আপত্তি কিহৰ? সেইমতে চোৰটোৱে পেট ফলা হ'ল, কিন্তু তাৰ পেটততো একো পোৱা নগ'ল। মিছামিছিকৈ পেট কাটি তাক মাৰি দলপতিৰ বোধ কৰোঁ বেয়াও লাগিল। সি ভাবিলে যে চৰাইটোৰ ভুল হ'ব পাৰে আৰু এইবাৰ অন্তত তাৰ কথা শুদ্ধ নহ'বও পাৰে। কিন্তু বাকীকেইজনৰ পেটততো ৰত্ন নাই বুলি ভাবি লৈ তেওঁলোকক মুকলি কৰি দিলে। চোৰৰ আত্মত্যাগৰ দ্বাৰা মুক্তি লাভ কৰি সেই বন্ধু তিনিজন তেওঁলোকৰ ৰত্নসহ নিৰাপদে গৈ নিজৰ ঘৰ পালেগৈ। সেই ৰত্নকেইটা পোৱাৰ পাছত তেওঁলোকৰ মাক দেউতাকেও তেওঁলোকৰ লায়েকৰ সন্তান বুলি ভাবিবলৈ ল'লে। এই যাত্ৰাৰ অভিজ্ঞতাৰে তেওঁলোককো অৱশ্যে পৰিপক্ক আৰু দায়িত্বশীল হৈ উঠিল।